আজি আমি যাম জালত জাপান এয়াৰলাইন্সত আৰু আমি আজি যাম বিজনেছ ক্লাছত সো ফাইনালি আমি এতিয়া ওলাই মেলি ৰেডি এতিয়া বাজিছে আপোনাৰ এই গাৰুটো এয়া চাওক এইটো কালি আমাৰ ফ্ৰেণ্ডে গিফ্ট দি থৈ গ'ল আৰু এইটো ভৰাবলৈ পাহৰি আছো আমি এইটো তাকে এতিয়া বিৰাট ডাঙৰ চিন্তা হৈছে ইমান এইটো ফুপুলা গাৰু এইটোতে সোমাই যাব এইটোতে কুচি মুচি ভৰাই দিয়া আৰু এইটোত নহ'লে ইয়াতো জেগা খালী আছে সেইটোত মানে সেনেকুৱা অৱস্থা হৈছে এটা লাষ্ট মমেণ্টত মানে কি আমি পাছত ভৰাম বুলি কিছুমান সৰু সৰু বস্তু এতিয়া সেইবিলাকে মানে বহুত হৈ গৈছে তো লাষ্ট সেয়া আপোনালোকক দেখাই দিছোঁ ভিউটো সেয়া বাই বাই এইখিনি গোটেই মিনাটমিৰা য়ক'হামা আৰু নাজানো কেতিয়া আহিম আৰু জীৱনত আকৌ আহিম নে নাহিম তাৰো মানে কি ডাউট বহুত হেৰি আছে আৰু কোনযোৰ চেণ্ডেল এইযোৰ নহয় কি কৰোঁ কিন্তু আমাৰ পোৱালি লৈ যাম বুলি কৈছে তো গম নাপাওঁ তো এতিয়া ফাইনেল এবাৰ চেক কৰি লওঁ তো এইবিলাক এইখিনি ড্ৰৰ এবাৰ চেক কৰোঁ তো এইখিনি চব ঠিকে আছে কাৰণ এইবিলাক চব এবাৰ চেক কৰি যাব লাগিব কিবা বস্তু আছে নেকি কিছুমান বস্তু সোমাই যাব তাৰপিছত তুমি কৰাগে তুমি চেক আউট কৰাগে কাৰণ 12টালৈকে এইটো ৰুমত তাৰপিছত আমি এতিয়া ওলাই তাতে আমি লবিতে বস্তুবিলাক থৈ অকণ ওলাই যাম আৰু তাৰপিছত 1টা বজাত আমি এয়াৰপৰ্ট গৈ আছোঁ ফ্লাইট দেৰিকৈ আছে কিন্তু মানে আমি সোনকালে যোৱাটো বেছি ভাল হ'ব আৰু কাৰণ ইমানবিলাক বস্তু আছে চ' সেয়া আৰু এতিয়া আমি যাওঁ একদম বুকুখন কিবা ঢক ঢক মাৰিছে এনেই এটা টেনশ্যন এটা হৈ যায় তো ঠিক আছে তেন্তে ব'লক আমাৰ লগত তুমি ওপৰত মাতি দিবা এইবিলাক এবাৰ দাঙি মেলি চাব লাগে এইবিলাকতে এইবিলাকৰ ভিতৰত বহুত বস্তু সোমাই থাকে আমাৰ মানে কি আমাৰ বহুতবাৰ হৈছে এনেকৈ হোটেলত মানে বস্তু থাকি যোৱা পাছত আকৌ কল কৰিব লাগে কি আছে চেণ্ডেল নহয় এইটো সেয়া চাওক এয়া কি ওলালে ড্ৰৰ খোলোতে ওলালে চকলেটৰ টোপোলা আৰু আই থিংক ফ্ৰিজৰ ভিতৰতো চকলেট আছে মই জানিছিলোঁ সেনেকুৱা যে কিবা এটা হ'ব বুলি ক্লিপ কিমান সৰু সৰু বস্তু থাকিছে ধৰা ক্লিপ ধৰা অ'কে সেয়া এইখিনি থাকি গ'লহেঁতেন নে উলিওৱা এইখিনি ভগৱান চোৱা এতিয়া আকৌ মই বেগ ক'ত পাওঁ এইবিলাক ভৰাবলৈ মানে যোৱাৰ আগত ব'লা আৰু এইবিলাক একো টাচ কৰিব নোৱাৰি ইয়াৰ মানে প্ৰাইচ আপুনি এটা কি বাহিৰত এইবিলাক চব 500 yen এতিয়া আবিয়া সেই কোকটো দেখি খাব লাগে তাইক মই বাহিৰৰ পৰা কিনি দিলোঁ সেইকাৰণে আবি হিটোৰ ৰুমতো আছে নেকি চোৱাচোন কৃষ্ণ এইখিনি এতিয়া ক'ত ভৰাওঁগৈ মই তেওঁ চব লক কৰি দিলে তো ফাইনেলি আমি ভিউটো নিজৰ দেশলৈ যাবলৈ পাই পে'মেণ্ট কৰিবলৈ এইফালে শ্ৰেয়া পে'মেণ্ট কৰিছে আৰু এইফালে এইখনত কৰি আছে দেউতাকে এনেকৈ আমি বজাৰ কৰিবলগীয়া হৈছে ধামধুম ফাইনেলি আমি আহি পালোঁ নাইটা এয়াৰপৰ্ট সেয়া এতিয়া আমাক 3-4খনমান লাগিব চাগে ইমান বেছি লাগেজ আছে আমাৰ তো এতিয়া আৰু আহোঁতে এটা মানে এটা মানে ঘটনা এটা ঘটিলে আবিয়াৰ ছাডেনলি এটা সৰু বেগ একদম আবিয়াৰ মুখতে পৰিলে বেচেৰীজনী যাত্ৰাতে তাই লাগিলেই তো এয়া কুমাৰজীয়ে বহুত হেল্প কৰিছে আমাক এইটো এটা ট্ৰলি আৰু ইয়াত এতিয়া সোমাই আছে ইফালে আছেই আৰু শ্ৰেয়া এতিয়া ড্ৰেছ চেঞ্জ কৰি ল'লে আৰু ময়ো ড্ৰেছ চেঞ্জ কৰিব লাগিব কাৰণ ৰাতি বহুত হৈছে ঠাণ্ডা লাগিব তো আৰু এটা কথা আজি আমি যাম জালত জাপান এয়াৰলাইন্সত আৰু আমি আজি যাম বিজনেছ ক্লাছত তো আমাৰ কাৰণে মানে আমি গোটেই 4টাৰ কাৰণে আমাৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ বিজনেছ ক্লাছ আপোনালোকক দেখুৱাম কেনেকুৱা হয় জাপান এয়াৰলাইন্সৰ বিজনেছ ক্লাছ মানে কি আৰু চব মই দেখাবলৈ ট্ৰাই কৰিম চ' ঠিক আছে তেন্তে আমি ভিতৰলৈ যাওঁ এতিয়া আৰু আমি এতিয়া ভিতৰত সোমালোঁ এয়াৰপৰ্টৰ ভিতৰত আৰু জাপানৰ এয়াৰপৰ্ট আপোনালোকে চাওক ইমান চাইলেণ্ট একো চাউণ্ড নাই চাওক একো চাউণ্ড নাই কিন্তু ইয়াত ঢেৰ মানুহ আছে কিন্তু চাউণ্ড নাই তো এতিয়া আমি যাওঁ আৰু আমাৰ বেগ চাওঁ
এয়া চাওক নিজে নিজে ইয়াতে ৰবটে চাফা কৰি আছে ক্লিন কৰি আছে কাষ্টে মাৰোঁতে মই দূৰৰ পৰা দেখিছোঁ মই গৈছোঁ ইয়াৰ পৰা পানী পেলাবলৈ বিকজ পানী এলাও নহয় সেয়া চাওক জাপানৰ পাব্লিক টয়লেট লাষ্ট টাইম চব অকল এইটো ন আৰু আছে ন তো চব সুবিধা আছে চব কাপোৰ চেঞ্জ কৰিবলৈ ইয়াত উঠি পিনি কৰিব পাৰে বাচ্চা থাকিলে ইয়াত পেড চেঞ্জ কৰিব পাৰে নেপি চেঞ্জ কৰিব পাৰে এভৰিথিং বাচ্চা ইয়াত থৈ এইবিলাক আপোনালোকে ক'তো নাপায় আমি গৈছোঁ ফাৰ্ষ্ট ক্লাছ লাউঞ্জ চাকুৰা লাউঞ্জ আৰু চাকুৰা লাউঞ্জ আছে তলত তো এতিয়া আমি তললৈ গৈ আছোঁ বিৰাট এক্সাইটেড একদম নিউ এক্সপিৰিয়েঞ্চ আমাৰ কাৰণে Are you excited? See? Yes, our airlines travel Japan Airlines and JAL. Here is a business class or bathroom. तो এতিয়া আমি ইয়াৰ পৰা ল'ম চকলেট চিপছ ল'লা আৰু কি ল'লা তো এতিয়া আমি ৰিফ্ৰেছমেণ্টৰ কাৰণে candy select কৰিব লাগিব লাভিয়া জুস পোৱা ওকে দিয়া আমাৰ কাৰণে বোলে এটা লাভিয়া জুস পেলাব তাই এতিয়া তোমাক কি লাগে কি জুস লাগে মোক দিয়া কোকে দিয়া এইটো লাষ্ট ফৰ ফ্ৰেছ জুস এইটো আচ্ছা এইখিনি এৰিয়া জাষ্ট ৰিফ্ৰেছমেণ্টৰ কাৰণে আৰু মানে ভালকৈ যদি আপোনাৰ খাবলৈ মন যায় তেনেহ'লে আপোনালোকে ওপৰলৈ যাব পাৰে তো আমি এতিয়া ওপৰলৈ যাম আৰু ইয়াত কথা মানে বহুত ইয়াতে মানে কি আৰু ফোন যদি ফোনত কথা পাতিব বিচাৰে তেনেহ'লে এইকেইটা আছে তাৰ ভিতৰত গৈ আপুনি কথা পাতিব লাগিব চালাড তোমালোকে খাইছা এয়া ভেজিটেৰিয়ানৰ কাৰণে এয়া আছে ড্ৰেগন পাস্তা আৰু মোৰ আছে জাপানিজ ষ্টাইল এয়া আছে মিছো চুপ আৰু ইয়াৰ ৰাইচ আৰু এইখিনি আছে অকণ দিয়ে ন Fancy people stuff. Yes. শ্ৰেয়া আৰু দেউতা গৈছে এইখন দোকানলৈ টেক্স পে আখিয়াবাৰা বুলি তাৰপৰা কিছুমান ছ'ভেনিয়াৰ খোৱা বস্তু লৈ কিনিবলৈ গৈছে আৰু এখেতে অথনিৰ পৰা এইটো কিমানবাৰ পেলাইছে নাজানো ইণ্ডিয়া গৈ পোৱালৈকে এইটো ভাঙি দুটুকুৰা হ'ব আৰু বেছি দেৰি নাই কিন্তু তাই মানে চব নিজেই কৰিব লাগে আমাৰ ল'ব নিদিয়ে আবিয়ে প্ৰাদা ৰিতা গৈ আছে বিকজ তাই আৰু দেখিছে তাৰ আৰু কুকিজবিলাক কেনেকৈ শেষ হয় চাওঁ এই জাষ্ট তেওঁলোকে ফিল আপ কৰিয়ে থাকে কুকিজ শেষ কৰিয়ে থাকে ইমান বেছি পপুলাৰ এইখন চ' ফাইনেলি আমি এতিয়া গৈ আছোঁ ছুপাৰ লেট হৈ গ'লোঁ আমি বস্তু লওঁতে কাৰণ তাত বহুত দীঘল লাইন পে'মেণ্ট কৰাৰ সময়ত তো এতিয়া তেওঁলোকে ওলাইছে এইখন আই থিংক এইখনে হ'ব আমাৰ জালৰ এয়াৰক্ৰাফ্ট এইখন চাওক আৰু আবিয়াই ভাবিছে একচুৱেলি তাই লয়া ঘৰলৈ গৈছে বুলি তাই লয়াক লগ কৰিবৰ কাৰণে পূৰা এক্সাইটেড হৈ আছে আৰু আমিও কৈ দিয়া নাই তাইক আমি যে যোৱা নাই লগ নাপাম বুলি কাৰণ নহ'লে তাই বহুত বেছি কান্দিব এটা দৌৰিছে চোন Yes, go, don't stop. So, finally আমি বহিলোঁ এয়া হৈছে জালৰ বিজনেছ ক্লাছ এইফালে এয়া এতিয়ালৈকে মোৰ ছাইডৰ কোনো অহা নাই তো নাহিলে ভালেই আৰু এইফালে এনেকৈ পাৰ্টিশ্যন থাকে পাৰ্টিশ্যনটো উঠাই দিলে এইফালে কোন গৈছে গম নাপায় মোৰ এইটো এইফালে আৰু ইয়াত এনেকৈ চুইচবিলাক থাকে আপোনাৰ চিটটো কেনেকৈ লাগে ইয়াত এইফালে আবিয়া বহিছে আবিয়াৰ ছাইডত শ্ৰেয়া বহিছে আৰু এওঁ বহিছে এইফালে তেওঁ বহিছে এইফালে আৰু মই বহিছোঁ এইফালে এইটো গোটেই ইয়াৰ পৰা এনেকৈ এইটো পূৰা এখন বেড হৈ যাব চ' এতিয়া আমি টেক অফৰ কাৰণে ৰৈ আছোঁ এতিয়া 6:14 হ'ল আৰু ইয়াত দিছে হেডফোন আৰু দিছে এখন ব্লেংকেট দিছে চাণ্ডেল আমি এতিয়া সোমাই দিলোঁ আৰু আমাৰ চেঞ্জ কৰি লৈছোঁ স্লিপাৰ চলি
এতিয়া এইটো কি কৰিবি এইটো উঠাম নে নুঠাম এতিয়া এইটো উঠাম নে নুঠাম এতিয়া মজা বেয়া হৈছে আৰু এই অকল বাটনে টিপি আছে উঠনিৰ পৰা জাপান টাইমত একচুৱেলি এতিয়া জাপান টাইমত এতিয়া 12:30 হৈছে হয়নে জাপান টাইমত জাপানত এতিয়া ৰাতি 1 বাজিছে আৰু এতিয়া ৰাতি 1 বজাত এয়া আহিলে আৰু আমাৰ এখেতো উঠিলে উঠি তাই কান্দিছে অকলে এনেকৈ কেতিয়াও শুই পোৱা নাই তাই বেচেৰি এতিয়া পালোহি আমি লেণ্ড কৰিলোঁ আৰু ইয়াৰ ইণ্ডিয়া টাইম কিমান হৈছে ইণ্ডিয়া টাইম ইয়াৰ বাজিছে 12টা আৰু জাপানত বাজিছে 3:12 য়েছ তো এতিয়া বেগ এতিয়া লৈ আছে আৰু ইয়াৰ পিছত আমি যাম একেবাৰে হোটেল আভিয়া আৰ ইউ হেপী ডিড ইউ শ্লিপ ৱেল আভিয়া কাণত বহুত বেছি বিষাইছিলে তাই বিৰাট কান্দিছিলে তাৰপিছত ইয়াৰ প্লাগ দিওঁতে ভাল হ'ল শ্ৰেয়া আৰ ইউ হেপী এতিয়াও তাই মনাব পৰা নাই এতিয়া তাইক টাইম লাগিব ইয়াত চ' আমি এতিয়া আহি পালোহি আৰু আমি অসমৰ লগ পালোঁ নামটো কৈ দিওঁ জুবিন গগৈ জুবিন গগৈ জুবিন গাৰ্গ নহ'লে চ' ভাল লাগিলে আমি ক'ৰ হয় শদিয়াৰ ন ত' ভাল লাগিলে আমাক আজি এতিয়া ইয়াত লগ পালোঁ ত' এতিয়া আমি গৈ আছোঁ হোটেললৈ ৱেলকাম টু ইণ্ডিয়া চ' ফাইনেলি আমি আহি পালোহি তো ইণ্ডিয়া আমি আহি পালোহি আপোনালোকক কোৱা নাছিলোঁ কোনটো ঠাইলৈ আহিম তো ইণ্ডিয়া বুলি আপুনি চবে গম পায় আমি আহিছোঁ বেংগলোৰ আৰু আমি আছোঁ দ্য লীলাত আমি এমাহ থাকিম চ' এমাহ আমাৰ ঘৰ হ'ব লীলা আৰু লীলা হৈছে আপোনালোকে চবে জানে এখন 5-star হোটেল হয় এইখনৰ নাম হৈছে দ্য লীলা ভাৰতী চিটি তো মই এতিয়া আৰম্ভ কৰোঁ বাথৰুমেদি